হীরা মরা মৃত্যু গুণগণে সিতু ভৈল হত বুদ্ধি সকাম কৰ্মৰ আৱে শুনা যেন বিধি বেদে বোলে খুৰাক কৰিবে মাত্ৰ ঘ্ৰাণ কদাচিতো নকৰিবে অমদ্য কপান নমাৰিবে বিস্তৰ ৰিবে মাংস আশা ও দেৱকেও উদ্দেশ্যে কৰিবে পশু হিংসা আৰু ঋতু সময়ত স্ত্ৰীক কৰিবে আলাপ ঋতু বাজে স্ত্ৰী আলাপতে সি যে পাপ ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক হৰিত বিমুখ হবে নলংগে ইহাক বেদ কনো বুজি খুৰা লাগে মানে পিয়ৈ পাৰে মানে পশু মাৰি মাংস খায় আজিঐ হুয়া কামাতুৰ একো দুখ কোন চাই কৰ স্ত্ৰী আলাপ যে খনে বান সাজাই ৰাম অনুদিনে হৃদয়ত বান্ধে পাপমল যত কৰ্ম কৰে মানে সকলে বিফল নাহি দেহ দ্ৰব্য শুদ্ধি মিছা ধৰে প্ৰাণ দিনে দিনে বাহে পাপ পৰ্বত সমান হৰি বিমুখৰ যেন কহিলো দুৰ্গতি শুনা পৰলোকত তাহাৰ বিসংগতি প্ৰভুকল একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণ উদ্ধৱক কৈছে যে তুমি যিবোৰ মায়াময় বেদ জানা সেই মায়াময় বেদ কিন্তু আজিৰ তাৰিখৰ পৰা তুমি এৰিব লাগিব যিবা জানা শুনা হবে এৰা আন গ্ৰন্থ আৰু যদি তুমি কিবা গ্ৰন্থৰ তত্ত্বও জানা সেই সকলো এৰিব লাগিব কাৰণ তুমি মোক আজি বেদৰ কথা সুধিছা নহয় গতিকে মই তোমাক বেদৰ তত্ত্ব কম আৰু মই যি বেদৰ তত্ত্ব কম এই সৰ্বশ্ৰেষ্ঠ বেদৰ সিদ্ধান্ত ইয়াতকৈ আৰু বেলেগ বেদৰ সিদ্ধান্ত হ'বই নোৱাৰে ঈশ্বৰৰ বাণী মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ হি মানে এতিয়া এই যে মায়াময় বেদ বুলি শব্দটো ঈশ্বৰ পুৰুষে ব্যৱহাৰ কৰিলে তাৰমানে বিষয়ী লোকসকলে বেদৰ যি মূল তত্ত্ব সেই মূল তত্ত্বক উলটা কৰি বুজি ইন্দ্ৰিয় আৰু বিষয় ভোগৰ ক্ষেত্ৰত নিজক সংপৃক্ত কৰি ৰাখিবৰ কাৰণে বেদৰ বাক্যসমূহক ব্যৱহাৰ কৰিলে আৰু তেওঁলোকে সজাই লোৱা এই মায়াময় বেদত যেন এই কথাসমূহ তেওঁলোকে বিচাৰি পায় কোনবিলাক যে অমদ্যক পান নকৰিবা মদ্য পান কৰিবা অথচ বেদত মদ্য মানে মদ পান কৰাৰ কথা কৈছে মানে অহংকাৰক পান কৰাৰ কথা কৈছে তোমাৰ যি অহংকাৰ আছে অহংকাৰক তুমি নিষেধ কৰি পেলোৱা অহংকাৰ তোমাৰ জীৱনৰ অন্তৰায় তেওঁলোকে পশু মাৰি পেলাই মাংস ভক্ষণৰ কথা ভাবে কিন্তু সেই পশু মানে সাধাৰণ পশু মাৰাৰ কথা কোৱা নাই পশুত্ব মনৰ কথা কৈছে যিটো ঈৰ্ষা কৰে যিটো মনে হিংসা কৰে যিটো মনে অহংকাৰ কৰে যিটো মনে সেই পশুত্ব মনক মাৰি তাক টুকুৰা টুকুৰি কৰি শেষ কৰি দিবলৈ কৈছে প্ৰভুকল স্ত্ৰীৰ সংগ বিষয় ইন্দ্ৰিয় পৰিতৃপ্তি মদ্য মাংসৰ প্ৰতি চূড়ান্ত লোভ মনুষ্যসকলে
বেদক দোহাই দি পেলাই কৰিবলৈ আৰম্ভ কৰে। হে বাপসকল, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত প্ৰাণীতে যিহেতু মই বিদ্যমান হৈ আছো, তেতিয়াহ'লে কোনে কাক মাৰি পেলাই খাব কওকচোন এবাৰ? কোনে কাক মাৰি খায়? আজি আমি দশম স্কন্ধৰ জৰাসন্ধৰ সন্দৰ্ভত অধ্যয়ন কৰিলোঁ। তাত এটা বস্তু পালোঁ যে জৰা নামৰ ৰাক্ষসী, তেওঁৰ মাংসই তেওঁৰ ভোজন আৰু ৰক্তই হ'ল তেওঁৰ পেয়। সেইকাৰণে মদ্য মাংসৰ সুগন্ধি পালে তেওঁ দৌৰি যায় তালৈকে, কাৰণ তেওঁ ৰাক্ষসী, তেওঁ নিজেই কথা স্বীকাৰ কৰিছে। কিন্তু মনুষ্যসকল ৰাক্ষস নেকি? মনুষ্যসকল দানৱ নেকি যে তেওঁলোকে মদ্য মাংসৰ গোন্ধ পালেই তেওঁলোকে দৌৰিব তালৈকে? গতিকে শাস্ত্ৰ সিদ্ধান্ত সন্মত সমস্ত প্ৰাণীৰ প্ৰতি যিহেতু সদ্ভাৱনা, অদ্বেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি যিহেতু হিংসাশূন্য মনোবৃত্তিৰে ভগৱানক বুজিবলৈ কৈছে, গতিকে কোনো কাৰণত মাংস বা সুৰা এইবিলাক মানুহৰ খাদ্য হ'বই নোৱাৰে। দৰাচলতে মানুহে ইয়াক খাব নোৱাৰে। সেইকাৰণে ইয়াতে কৈছে এই লগত দুৰ্গতি, আচলতে এই বিষয় দুৰ্গতি, তাতে মানুহে মজি আছে। হে ৰাম ৰাত্ৰি দিনে কৰে মাত্ৰ জীৱক আক্ৰান্তি, ধৰৈ বিষ্ণু মায়ায় ন সন্দেহ ভয় ভ্ৰান্তি, প্ৰবৃত্তিৰ পথত বেদৰ মত নাই, কৃষ্ণত বিমুখ হুয়া অধোগতি যায়। দুটা মাৰ্গৰ কথা কোৱা হৈছে, এটাক প্ৰবৃত্তি মাৰ্গ বুলিছে, এটাক নিবৃত্তি মাৰ্গ বুলিছে। প্ৰবৃত্তি মাৰ্গত ইয়াৰ কোনো কথা নাই, কিন্তু আপুনি যদি নিবৃত্তি মাৰ্গত প্ৰৱৰ্তিছে, নিগম মাৰ্গত যদি প্ৰৱৰ্তিছে, সকলো নিগমৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ ভাগৱতে কিন্তু আপোনাক এই সিদ্ধান্তই প্ৰদান কৰিছে যে আপুনি কেৱল কৃষ্ণক বুজিব লাগিব। কৃষ্ণ যিহেতু সমস্ত জীৱতে সমাহিত হৈ আছে, সমস্ত জীৱৰ প্ৰতি কৃষ্ণময় ভাৱনা আপোনাৰ মন আৰু মানসিকতাত উৎপাদন হ'বই লাগিব। হে ৰাম আতি মূঢ় হুয়া বোলে মই খেপন্দিত, বেদে যিটো বিহি আছে তাত নেদেচিত, এ ৰাম পাইব মনোৰথ সিদ্ধি মনে হেন মানে, মোহ হুয়া অনেক পশুক বধে প্ৰাণে, পোষয় পশু পক্ষী কৰৈ শিশবে বিশ্বাস, গুচয় ভই থাকৈ চাপি গৃহস্থৰ পাশ, ৰাম মাতিলে আপুনি খাই হাততে আধাৰ, তাক যিটো জনে খাই শুনা গতি তাৰ, অস্ত্ৰ শস্ত্ৰ ধৰি পশু থাকে বাট চাই, যেতিখনে সিটো নৰ পৰলোকে যায়। জীৱবিলাক পোষণ কৰে, ইমান বিশ্বাস কৰে মানুহক, পোহনীয়া জন্তুৱে হাততে আহি আধাৰ খায়, কিন্তু আলহী আহিলে তাকে মোচাৰ মাৰি তেলনি সাগৰত পাৰ কৰি দি, বা কেনে পালে, ভাল লাগিল নে? বোলে বহুত ভাল, আলহী ভাল, সোধ পোছ কৰা হয়। এই জীৱবিলাকে আপোনালৈ বাট চাই থাকিব হাতত প্ৰচণ্ড খৰ্গ লৈ, যিদিনাখন তেওঁ পৰলোকলৈ গমন কৰিব। হে ৰাম কাটি চিন্দি বেঢ়ি মুচৰয় কত ঘাৰ, দুখৰা দুখৰি কৰি মাংস খাই গাৰ,
হে ৰাম পুত্ৰ ভাৰ্যা সমেত সিটো হব শৰীৰত তাতে সেৱা হিল স্নেহ নুগুছে মনত ৰাম পৰ শৰীৰত ঈশ্বৰক হিংসা কৰে অধগতি যায় জাত নাত সিটো মৰে পৰ শৰীৰত মোক বিদ্বেষ কৰে নুহি তাৰ ফল হবে বিড়ম্বন আনৰ শৰীৰত মোক বিদ্বেষ কৰিব নোৱাৰিব কাৰণ মইতো প্ৰত্যেক শৰীৰতে আছো গতিকে আপোনাৰ কল্যাণৰ কাৰণে আপুনি এটা ছাগলী আনি পেলাই ঘাঁহ মাৰি কাটি দিব এইটো কেনেকুৱা বিচাৰ এইটো হ'ব নোৱাৰে কাৰণ যিটো পশুক আপুনি আপোনাৰ কল্যাণৰ কাৰণে আপোনাৰ উপাস্যৰ ওচৰত আপুনি বলি দিবৰ কাৰণে লৈ আহিছে সেইটোতো ঈশ্বৰে বিদ্যমান হৈ আছে গতিকে মই প্ৰকাৰান্তৰে পৰ শৰীৰত মই ঈশ্বৰকে বিদ্বেষ কৰিলোঁ ঈশ্বৰেতো কেতিয়াও কোৱা নাই এতেকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব যে পৰ শৰীৰত যাতে ঈশ্বৰ বিদ্বেষ নহয় প্ৰভু অকল এইটো ঠিক যে বলিৰ বিৰুদ্ধ কৰিবলৈ যোৱাৰ আগতে ধৰ্মৰ নামত বলি বিধানৰ বিৰুদ্ধ কৰিবলৈ যোৱাৰ আগতে আপুনি আপোনাৰ পাকঘৰৰ বঠিখনক এবাৰ সুধি ল'ব যে আপুনি বলিৰ বিৰুদ্ধ কৰিব পৰাৰ যোগ্যতা আপোনাৰ আছে নে নাই বঠিখনে যিদিনাখন আপোনাক পাৰমিশ্যন দিব সেইদিনাখন আপুনি পাৰিব বলিৰ বিৰুদ্ধে চাম কৰিব মই এইটো একদম স্পষ্ট ক'লোঁ নিজৰ পাকঘৰটোত বঠিকেইখনে দৈনন্দিন বলি দি আছে আৰু আপুনি আনুষ্ঠানিকভাৱে বলিৰ বিৰোধ কৰিব নোৱাৰে আগে নিজে সচেষ্ট হ'ব লাগিব অন্ন ল'বৰ কাৰণে এটা শুদ্ধ পাকঘৰ ভকতৰ ঘৰত বিচাৰিবৰ কাৰণে বহুত যত্ন কৰিবলগীয়া হয় বোলে আমাৰ হাতে আপুনি নাখায় ইমান ডাঙৰ ভকত নে প্ৰশ্ন হয় কিয় নাখায় যে আপোনাৰ পাকঘৰ ভাগ মানে পাকঘৰ আৰু নামঘৰ ইয়াৰ মাজত পাৰ্থক্য বেলেগ একো নাই ঈশ্বৰৰ কাৰণে নিৰ্মিত দ্ৰব্য পাকঘৰতে নিৰ্মাণ হয় যিকুৰা জুইত আপুনি অন্ন সিজাওঁতে 4 মুঠি অন্ন দি গুৰুদেৱ নাম ভকত 4 বস্তু অৰ্পণ কৰিলে যিটো পাকঘৰত 4 মুঠি অন্ন দি পেলাই অন্ন নিৰ্মাণ কৰিলে সেই পাকঘৰটোতে কেৰাহীত 4 বস্তুৰ নামত 4টা টুকুৰা দিব পাৰিবনে কেৰাহীত এৰি পেলাই নোৱাৰে যদি নোৱাৰে তাক নিষিদ্ধ কৰক পূৰ্ণাংগ পৰ্যায়ত এটা বিশুদ্ধ পাকঘৰ এজন ভকতৰ ঘৰত নিৰ্মাণ হোৱাটো অতি জৰুৰী কাৰণ কেতিয়াবা কেতিয়াবা সেইটো পাকঘৰতে নিৰ্মিত হোৱা খাদ্য আপোনাৰ ঘৰত কোনোবা ভকত সজ্জনে আহি তাত আহাৰ গ্ৰহণ কৰিব গতিকে সেইকাৰণে সেই কথাটো আমিবিলাকে খুব নজৰ দিব লাগে আমিবিলাকে চাব লাগে মোৰ এইটো নিবেদনহে আপোনালোকৰ প্ৰতি মানে আইসকলে বিশেষকৈ এটা বিশুদ্ধ পাকঘৰ য'ত কেৱল ঈশ্বৰত সমৰ্পিত হোৱা দ্ৰব্যহে সিদ্ধ হয় যাতে এনেকুৱা অৱস্থালৈ পাকঘৰটোক নিব পৰাটো এখন পৰিয়ালৰ কাৰণে বহুত মংগলজনক তাৰ কাৰণে আমিবিলাকে প্ৰয়াস কৰিব লাগে যথোচিত ভাৱ হে ৰাম ৰাম অনিশ্চয় সবাকো খনে কয়ৰে দুখ পৰে তম নৰকত হৰি পৰান্মুখ মহামূঢ়মতি যাৰ পূৰ্ণ অহংকাৰ ভকতক পাইলে হুইবে সংসাৰ নিস্তাৰ যিটো তত্ত্বজ্ঞানী সদা হৰিকে স্মৰে সুধিবে ন লাগে সিটো আপুনি নিস্তৰে
এনেধৰণৰ যিমান মূঢ়মতি হওক, অজ্ঞানী হওক, একো নজনা হওক, তেখেতলোকে যদি ভকতৰ সংস্পৰ্শলৈ যদি কেনেবাকৈ আহিলে তেওঁ কিন্তু নিশ্চিতভাৱে মুক্ত হৈ যাব। ভকতৰ সংস্পৰ্শলৈ তেওঁ আহিব লাগিব। গতিকে তত্ত্বজ্ঞানীসকলে এই কথা সিদ্ধান্ত দিছে যে ভকতৰ সংগ লৈব প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবে ভালমত। ভকতৰ সংগ লৈ ভকতকে গুৰু মান্যতা কৰি বিষ্ণু ভকতৰ সংগ লৈ সেই বিষ্ণু ভকতৰ সংগকে গুৰু মানি লৈ পেলাই যিসকল ব্যক্তিয়ে সৎসংগ আচৰণ কৰে তেওঁলোক যিমান অজ্ঞান আন্ধাৰত নাথাকক কিয় তেওঁলোকৰ অজ্ঞানতা দূৰ হৈ যায় আৰু তেওঁলোকৰ কাৰণে পৰম সুগম পথ প্ৰশস্ত হৈ পৰে। মোৰ শুনোহে জ্ঞান নাই, সাধৈশ্বৰ গপথ চাৱৈ মাত্ৰ ধৰ্ম অৰ্থ কামম নুৰথ। হে ৰাম নাহি উপ শান্তি তাৰ ক্ষণে ক হিয়াত কৰৈ সিটো চিতনিয়া পুনিয়াত্ম ঘাত। হেৰাময় জ্ঞানক জ্ঞান বুলি মানি আছে মতি, সিটো আত্মঘাত কিৰ শুনা যে নগতি। আনো আত্মঘাতী হব জৈত আছৈ পৰি, সেহি নন্দনৰ কক সিউজায় লৰি। কত বাব ঋষভুঞ্জয় যাতনানি কাৰ, হৰি বিমুখৰ আৱে নাহি কেনি স্তাৰ। শুনিলাহা অভকতে যেন পাৱে মতি, সমস্তে কহিলো তাক তোমাত নৃপতি। ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা আমাক আগবঢ়াইছে। গীতা অনুবাদ কৰিবলৈ যাওঁতে গোবিন্দ মিশ্ৰই এটা পদ ৰচনা কৰিছে। শুনা ধনঞ্জয় মূৰ্খে পণ্ডিতালি কৰে পণ্ডিতক চাই, তীৰ্থযাত্ৰা কালে ভগিনী হৰিলে তাতো কিছু দোষ নাই। যিসকল মূৰ্খ তেওঁলোকে পণ্ডিতক অনুকৰণ কৰি মূৰ্খয়ো পণ্ডিতালি কৰিবলৈ যায়।
পণ্ডিতসকলে তীৰ্থ ভ্ৰমণ কৰিবলৈ যায় সমস্ত পাপৰ পৰা মুক্ত হ'বৰ কাৰণে। মূৰ্খই ভাবিলে কি যে ময়ো তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁ, গতিকে তাৰ আগত যিমান আছে পাপ এটা এটাকৈ কৰি লওঁ আগতে, তাৰপিছত গৈ পেলাই তাত পাপসমূহ আমি ধুই পেলাম। ইয়াতো কৈছে যে মূৰ্খ নহয় জ্ঞানো নাই সাধে স্বৰ্গগতি। মূৰ্খও নহয় আৰু জ্ঞানো নাই তেওঁ, কিন্তু তেওঁ স্বৰ্গৰ গতি সাধন কৰিব খোজে। এইবিলাকৰ ক্ষেত্ৰত দুটা কথা আছে। আপোনাৰ যেতিয়া ভগৱান শ্ৰীকৃষ্ণ হস্তিনাপুৰলৈকে শান্তিদূত হৈ আহিছিল, তেতিয়া দুৰ্যোধনক সুধিছিল যে তুমি যে বিনা যুদ্ধে বেজীৰ আগৰ সমানো মাটি নিদিওঁ বুলি ক'লা, এইটো বাৰু অধৰ্ম নহয়নে? দুৰ্যোধনে কৈছে হয়, এইটো অধৰ্মই হয়। তে ধৰ্ম কি তুমি জানানে নাজানা? বোলে জানো, ধৰ্মও মই জানো। তেতিয়াহ'লে তুমি ধৰ্ম কৰা, অধৰ্ম কিয় কৰিছা? তেতিয়া দুৰ্যোধনে কৈছে যে হে দ্বাৰকাধীশ কৃষ্ণ, মই ধৰ্ম কি সেয়া জানো আৰু অধৰ্ম কি সেয়াও জানো, কিন্তু মই ধৰ্মক জানিও ধৰ্মত মই প্ৰৱৰ্তি থাকিব নোৱাৰোঁ, আৰু অধৰ্ম কি জানিও তাৰ পৰা মই নিষ্কৃতি পাব নোৱাৰোঁ, এৰিব নোৱাৰোঁ। নামঘোষাত মাধৱপুৰুষে লিখিছে, ধৰ্মকো জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়। যে মই ধৰ্ম কি জানো কিন্তু মই তাতে প্ৰৱৰ্তি থাকিব নোৱাৰোঁ, অধৰ্ম কি সেয়াও জানো কিন্তু তাৰ পৰা মই নিবৃত্তি পাব নোৱাৰোঁ। গতিকে এনেকুৱা অভক্তসকলৰ কাৰণে এই যিবিলাক দুৰ্গতি, হে ৰাজন, মই তোমাৰ আগত বৰ্ণন কৰিলোঁ। অভক্তসকলৰ যি গতি, সেই গতি সম্পৰ্কে তোমাক মই ক'লোঁ, তুমি শুনিলা। হৰি বিমুখীসকলৰ কাৰণে এনেধৰণৰ দুৰ্গতিয়ে তেওঁলোকৰ জীৱনৰ চূড়ান্ত গতি। গতিকে এনেকুৱা দুৰ্গতিৰ পৰা নিজক বচাই ৰাখিবৰ কাৰণে আপুনি কৃষ্ণ সন্মুখী হ'বই লাগিব, হৰি সন্মুখী হ'বই লাগিব, হৰিত একান্ত চিত্তে আত্মসমৰ্পণ কৰিবই লাগিব। এই কথা কৈছে। আগবাঢ়ক। কৃষ্ণ কৃষ্ণ। হে ৰাম হেন জানি নিমি তুমি স্থিৰ ৰিমতি হে চিতে আছ ৰিউ হৰিৰ ভকতি কৃষ্ণ ৰস ৰনে ধৰা হবি শ্বাসে তৰিবাসং সাৰতে আতীয় প্ৰয়াসে হে নশুনি ভূষন্ত নৃপতি শুনন তেও ত্ৰাস হৰি বিমুখৰ গতি
ভকতি হেতাৰে আক জানিলো নিশ্চয় সেদিও কোৱাৰ মোৰ মনৰ গতিকে সিদ্ধ পুৰুষ চমসে মহাৰাজ নিমিক সিদ্ধান্ত দিলেই বুলি যে হে ৰাজন তুমি একচিত্তে হৰিত ভকতি কৰা তুমি একচিত্তে হৰিক ভকতি কৰা আৰু কৃষ্ণৰ চৰণ সুদৃঢ় বিশ্বাসে ধৰা বিশ্বাসেৰেও নহয় সুদৃঢ় বিশ্বাসেৰে ভগৱান কৃষ্ণৰ দুখানি চৰণত আশ্ৰয় গ্ৰহণ কৰা তেতিয়া তুমি অপ্ৰয়াসে এই সংসাৰ তৰি যাব পাৰিবা এই কথাখিনি শুনাৰ পিছত মহাৰাজ নিমিয়ে সুধি কৈছে যে যিবিলাক অভকত আৰু তেওঁলোকৰ যি দুৰ্গতি এই কথাটো শুনি মই ভয়াৰ্ত হৈছোঁ ত্ৰাস হৈছোঁ গতিকে হে গুৰুদেৱ বা হে সিদ্ধসকল মোৰ আৰু কেইটামান সংশয় উপজিছে প্ৰভুসকল গোটেই নিমি নৱসিদ্ধ সংবাদত এটাৰ পিছত এটাকে মহাৰাজ নিমিয়ে তেওঁৰ মনৰ সংশয়সমূহ উজাগৰ কৰিছে আৰু সেই সংশয়সমূহক সিদ্ধ পুৰুষসকলে শাস্ত্ৰীয় যুক্তিৰে যথোচিতভাৱে তাৰ সমিধান প্ৰদান কৰিছে এইভাৱে আগবাঢ়িছে ইয়াৰ পিছত তেওঁ কিনো সুধিলে তেওঁৰ মনৰ সংশয় কি সেই সম্পৰ্কে সুধিব